ৰিয়ান টিভিলৈ স্বাগতম বন্ধুসকল। আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ মোৰলৈ বহুত প্ৰশ্ন আহিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যিসকল হোষ্টেলত আছে তেওঁলোকে বহুত প্ৰব্লেম ফিল কৰিছে ৰিগাৰ্ডিং দেয়াৰ ডায়েট। তেওঁলোকে কৈছে এনেকুৱা ডায়েট আমি বনাই দিব পাৰিব নেকি যাতে মই হোষ্টেলত আছোঁ, কম খৰচ হ'ব লাগে আৰু বস্তুসমূহ আমাৰ অসমত পাব পাৰা সহজতে, আৰু যাতে মই প্ৰটিনৰ এমাউণ্টটো হাই পাওঁ আৰু লগতে কোনো ধৰণৰ ছাপ্লিমেণ্টো তাত নাথাকিব। নেচাৰেল ফুড চ'ৰ্চ দি এনেকুৱা এটা ডায়েট প্ৰিপেৰেশ্যন কৰক যোনটো সহজতে আমি এইটো এডাপ্ট কৰিব পাৰোঁ হোষ্টেল লাইফত। চ' বহুত পৰীক্ষা নিৰীক্ষা বহুতখিনি চাই মেলি এখন ডায়েট চাৰ্ট বনাইছোঁ, মিল টু মিল ডায়েট চাৰ্ট হ'ব। চ' শেষলৈকে ভিডিঅ'টো চাব। মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব। শেষলৈকে ভিডিঅ'টো চাব। যদি নতুন ভিউৱাৰ হয় তেতিয়াহ'লে ছাবস্ক্ৰিপশ্যন বটনটো আছে, এতিয়াই ক্লিক কৰক, তেতিয়া আপোনালোকে নতুন ভিডিঅ'ছবোৰ আহিলে গম পাব। চ' এইটো ভিডিঅ' বহুতেই হেল্পফুল হ'ব। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। প্ৰথমতে মই ডায়েটখন ষ্টাৰ্ট কৰাৰ আগত মই ক'ব খোজোঁ যে মাছল বিল্ডিঙৰ ওপৰত কাম কৰক। চ' এতিয়া আপুনি কাৰ্বহাইড্ৰেট কিমান লৈছে, ফেট কিমান লৈছে এইটো মেটাৰ নকৰিব, জাষ্ট আপুনি কাউণ্ট কৰক আপোনাৰ প্ৰটিন এমাউণ্টটো। চ' মই এইটো ভিডিঅ'ত প্ৰটিনৰ এমাউণ্টটো সহায়ে মই আপোনালোকৰ লগত ডিছকাছ কৰিম। কাৰ্বহাইড্ৰেট টোটেল কেলৰি সেইটো লগত ডিছকাছ নকৰোঁ, কাৰণ যিমান পাৰে আপুনি কেলৰিজবোৰ লওক। ইয়াতে ৰাইচ পাইছে, ৰাইচৰ লওক, ডাল লওক, এক্সট্ৰা যোনখিনি প্ৰটিনৰ বাদৰ যোনখিনি চ'ৰ্চ আছে সেইখিনি আপুনি ল'বই ল'ব, সেইখিনি কেলকুলেশ্যন কৰি নিদিওঁ। ইয়াত জাষ্ট আমি ফ'কাছ কৰিম প্ৰটিনটো। চ' আজি যোনটো ভিডিঅ' বনাব গৈছোঁ 6টা মিলত আপুনি এৰাউণ্ড 115 to 120 গ্ৰাম প্ৰটিন পাব আৰু দৈনিক খৰচো বহুতেই কম হ'ব আৰু নেচাৰেল ফুড চ'ৰ্চ হ'ব। আপুনি সহজতে আপোনাৰ যোনটো হোষ্টেলত দিয়া মিলটোৰ লগত এড কৰি পেলাই আপুনি এইটো নিজে মিক্স আপ কৰি এখন ভাল ডায়েট প্লেন বনাই ল'ব পাৰিব। চ' মিল টু মিল প্লেন হ'ব। আৰু বিশেষকৈ মাছল বিল্ডিঙত তিনিটা ভুল হয় সাধাৰণতে মাছল বিল্ডিঙত, সেইটোৰ মই লিংকটো তলত দিছোঁ। মই সেইকেইটা ভুলৰ বিষয়ে আপুনি চাই ল'ব। ভিডিঅ'টো যদি চোৱা নাই বিৰাটেই হেল্পফুল হ'ব, লিংকটো আছে। আৰু যদি ৱৰ্কআউট লাগে, মাছল বিল্ডিং ৱৰ্কআউট স্পেচিয়েলি অসমীয়াত মই বনাইছোঁ 5 দিনৰ ৱৰ্কআউট। চেষ্ট আছে, তাতে আপোনাৰ লেগৰ আছে, বেক আছে, বাইচেপ ট্ৰাইচেপ আছে, শোল্ডাৰ ট্ৰেপিজিয়াছ আছে। লিংকটো তলতে দি দিছোঁ, গাঁৱলীয়া ৱৰ্কআউট চিৰিজ চাই ল'ব। চ' আমি এতিয়া ডিছকাছ কৰোঁ মিল বাই মিল। চ' প্ৰথমটো আমাৰ মিল হ'ব মিল নাম্বাৰ 1। চ' মিল নাম্বাৰ 1টোত আমাৰ কি থাকিব আৰু মই কিমান টকা খৰচা হ'ব পাৰে সেইটো মই আপোনালোকক দি দিছোঁ। মিল 1টো আপোনালোকৰ হৈছে অ'টছ, লগত আছে আমুল তাজা যোনটো 200 ml থাকে, বা আমুল তাজা নলৈ আপুনি যিকোনো গাখীৰ পেকেট ল'ব পাৰে, কিন্তু 200 ml বা 250 ml ল'ব। আৰু তাতে পিনাট বাটাৰ আৰু থাকিলে কণী। চ' এতিয়া কিমান ল'ব আপুনি? অ'টছটো ল'ব 60 গ্ৰাম, এৰাউণ্ড 60 গ্ৰামৰ অলপ, যোনটো আপুনি নিজে এইটো গম পাই যাব, হিচাপ কৰি ল'ব। তাৰ লগত আপুনি আমুল তাজাটো লৈ 200 ml লৈ ল'লে, 2 চামুচ পিনাট বাটাৰ লৈ ল'লে, আৰু ইয়াতে আপুনি ল'ব প্ৰথমটো মিলত 4টা এগ হোৱাইট। চ' কণীৰ বগা অংশটো 4টা ল'ব। চ' এইটো ধুনীয়াকৈ আপুনি মিক্স কৰি পেলাই, এইটো কোনো ধৰণৰ আপুনি এনেকুৱা নহয় গাখীৰটো যোনটো আছে ঠাণ্ডা কৰি আপুনি এইটো দিব, এইটো কোনো গৰমাব লাগিব বুলি কথা নাই। লগত লাগিলে অকণমান কুহুমীয়া পানীও ল'ব পাৰে বা কিবা ল'ব পাৰে। ধুনীয়াকৈ এইটো মিক্স কৰি পেলাই আপুনি অ'টছটো বনাই খাব পাৰিব। চ' এইটো মিলত আপুনি কিমান গ্ৰাম প্ৰটিন পাই আছে? 30 গ্ৰাম প্ৰটিন পাই আছে পিয়'ৰলি এগ হোৱাইট লগত। আৰু এইটো যদি কষ্ট চাই এৰাউণ্ড 35 rupees পৰিব এইটো মিলত খৰচা। এইটো আপুনি ফাৰ্ষ্ট মিল লৈ ল'লে, তাৰপিছত আপুনি কলেজ গুচি গ'ল। তাৰপিছত আহিলে মিল নম্বৰ 2, যোনটো আপুনি হোষ্টেলত আহি পেলাই গ্ৰহণ কৰিব। মিল নম্বৰ 2টো আপোনাৰ সাধাৰণতে হ'ল কি? ৰাইচ। দেখিছে আপুনি, এইটো জেনেৰেল ৰাইচৰ কথা কৈছোঁ। ইয়াত কোনো ধৰণৰ মই প্ৰটিন চ'ৰ্চ ভাবাই নাই, আপোনালোকৰ এটা জাষ্ট নিৰামিষ ৰাইচ। তাৰ লগত মই কি ক'লোঁ, আপোনাৰ এক পেকেট যোনটো 100 গ্ৰামৰ নিউট্ৰিলা পেকেট থাকিব, সেইটো ৰাতিপুৱা যাওঁতে তিয়াই থৈ যাব। চ' সেইটো তিয়াই থৈ অহাৰ পিছত কি কৰিব, যেতিয়া আপুনি চেপি পেলাই যোনটো এটা তাত থাকিব, নিমখৰ লগত অলপ মিক্স কৰি পেলাই কি কৰিব, ভাতৰ লগত যোনখিনি চব্জি বা দালি থাকিব ন, তাতে অলপ অলপ পেলাই গোটেইখিনি মিক্স আপ কৰিব। তেতিয়া আপোনাৰ টেষ্টটো ভাল পাব খাই। আৰু কিছুমানৰ যদি টেষ্টৰ লগত মেটাৰ নকৰে তেওঁলোকে ডাইৰেক্ট খাব পাৰে। আৰু কিছুমানে কয় যে টেষ্ট নাপাওঁ, কেনেকৈ খাম, বমি আহিব, উকালি আহিব। চ' তেওঁলোকে কি কৰিব পাৰিব, চব্জি, বিভিন্ন ধৰণৰ চব্জি দিয়ে বা দালি দিয়ে, তাত পেলাই সেই প্ৰটিনটো লওক। চ' এইটো মিলত আপোনাৰ 35 গ্ৰাম প্ৰটিন থাকিব, ভাতৰ লগত যোনটো চয়াবিনৰ মই এক পেকেটৰ কথা ক'লোঁ। আৰু প্ৰাইচটো হ'ল 10 টকা ল'ব চয়াবিনটো। এতিয়া মিল নাম্বাৰ 3। মিল নাম্বাৰ 3টো হৈছে আপুনি, এইটো আপোনাৰ প্ৰি ৱৰ্কআউট মিল। এইটোত আপোনাৰ দেখিবলৈ পাইছে বুটটো আপুনি তিয়াই থৈ যাব ৰাতিপুৱাই কলেজ যাওঁতে। এবাটি বুট ল'ব, লগতে 2টা কল এচেঞ্চিয়েল। 2টা কলত ধৰিছোঁ 10 টকা আৰু বুটত ধৰিলোঁ এৰাউণ্ড 5 টকা। চ' 15 টকাৰ হ'ল এইটো মিল। প্ৰি ৱৰ্কআউট হৈ গ'ল, আধা ঘণ্টা আগত খালে, ৱৰ্কআউট কৰিলে। ৱৰ্কআউটৰ লগত আপুনি কি খাব? মিল নাম্বাৰ 4। পষ্ট ৱৰ্কআউটটো বহুত ইম্পৰ্টেণ্ট। আমি ইয়াতে ৱে ছাপ্লিমেণ্টৰ কথা কোৱা নাই। এইটো যিহেতু আপুনি নেচাৰেল চ'ৰ্চ ইউজ কৰিব, আপুনি হোষ্টেলত কি কৰিব পাৰে? আপুনি কি ল'ব পাৰিব? এগ হোৱাইট। আপুনি জিমলৈ যাওঁতে বা আপুনি ঘৰত ৰুমত থৈ গৈছে সিজাই পেলাই,
4টা এগ হোৱাইট ল'ব, লগতে 2টা কল। 4টা এগ হোৱাইটৰ পৰা আপোনাৰ এৰাউণ্ড 15 গ্ৰাম প্ৰটিন আহিব। আৰু কলকেইটা আপোনাৰ গ্লাইকোজেন ষ্ট'ৰ কৰিব। কলৰ ভিডিঅ'টো তলত ডেছক্ৰিপশ্যন বক্সত দিছোঁ কিয় ইম্পৰ্টেণ্ট, আৰু কলৰ ওপৰত মই কিয় বিশেষকৈ কথা কওঁ, কলটো কিমানে ইম্পৰ্টেঞ্চ কিয় দিওঁ, তাৰ ভিডিঅ'টো আপোনাৰ তলত ডেছক্ৰিপশ্যন বক্সত আছে, চাই ল'ব। চ' এইটো আপোনাৰ 4টা কণীৰ দাম 20 টকা। চ' এইটো মিলৰ দাম 20 টকা হ'ল। পষ্ট ৱৰ্কআউট বহুত এচেঞ্চিয়েল, প্ৰটিনটো লৈ ল'ব লগতে। তাৰপিছত আহিলে মিল নাম্বাৰ 5। যেতিয়া আপুনি ইভিনিং হৈ গ'ল, এতিয়া কি কৰিব, হোষ্টেলত বহি গাপ্পা মাৰি আছে, বেলেগে এইটো সময়ত খাব চাওমিন বা কিবা ধৰণৰ পকৰি খাব, চিংৰা খাব, সেইটো সময়ত আপুনি কি খাব, 4খন ব্ৰেড ল'ব। 4খন ব্ৰেড, ৱেডাৰ ইটছ ব্ৰাউন, ৱেডাৰ ইটছ হোৱাইট, যেনেকুৱা ধৰণৰ ব্ৰেড নহয়, এতিয়া মাছ গেইন কৰিব, ইমান এইবোৰ কনফিউজনত নাযাব, এইটো ব্ৰাউন ব্ৰেড খালে কি হ'ব, জাষ্ট ব্ৰাউন ব্ৰেড হওক, হোৱাইট ব্ৰেড হওক, 4খন ব্ৰেড লওক। চামুচ আপোনাৰ কি কৰিব, পিনাট বাটাৰটো সানি পেলাই আৰামত খাই দিব। আৰু পানী, ডাঙৰ এনেকুৱা বটল পাৰিলে লৈ লওক, পানী যিমান পাৰে খাব, 5 লিটাৰটো মিনিমাম পানী খাবই খাব। চ' হৈ গ'ল এইটো 5 নম্বৰ মিল। আৰু এইবোৰ কোনো ধৰণৰ জাংক ফুড একদম টোটেলি এভইড কৰক। ৱেডাৰ আপুনি ৱেইট গেইন কৰিব বিচাৰিছে বা ফেট লছ কৰিব বিচাৰিছে, জাংক ফুড টোটেলি এভইড। কেতিয়াবা উইকলি 1 ডেজ খাইছে, ডেট ইজ এন আনাডাৰ ইছ্যু, বাট ৰেগুলাৰলি কেতিয়াও নাখাব। আৰু মিল 6 নম্বৰ মিলটো হৈছে আপোনাৰ চবতকৈ লাষ্ট মিল হ'ব, সেইটো ডিনাৰ টাইমত। সেইটো জেনেৰেল যোনটো আপুনি দেখিলে, জেনেৰেল যোনটো থালি আহিলে আপোনালোকৰ লগত, কি আহিব মই নাজানো, সেইটো মেটাৰ নকৰে কি আহিব নাহিব। থালিটোৰ লগত আপুনি 4টা এগ ল'ব, তাৰে 2টা এগ হোৱাইট ল'ব আৰু 2টা ফুল এগ, মানে 2টা কুহুমৰ সৈতে আৰু 2টা অকল বগা অংশটো ল'ব। চ' ইয়াত প্ৰটিনৰ এমাউণ্টটো আহি গ'ল 25 গ্ৰাম। চ' টোটেল প্ৰটিনৰ কেলকুলেশ্যনটো কৰিলে গোটেই দিনটোত আপুনি 115 গ্ৰাম প্ৰটিন পাই আছে। আৰু যদি খৰচ চাই 120 টকা বা 130 টকাৰ ভিতৰত আপোনাৰ দৈনিক খৰচা হ'ব, আৰু সেইটো মিনিমাম লেভেল, সিমানকণ খৰচা আপোনাৰ হ'বই হ'ব। ভাল খাদ্য এটা খালে ভাল শৰীৰ হ'ব, ভাল শৰীৰটোত আপুনি বাস কৰিব। চ' সিমানটো এমাউণ্ট আপুনি নিজৰ দেহটোৰ কাৰণে ইনভেষ্ট কৰিলে কি হ'ব, আপুনি ইন ফিউচাৰ এটা ভাল ৰিজাল্ট পাব। আপুনি যোনটো বাৰ্ধক্য অৱস্থাত বিভিন্ন ধৰণৰ বেমাৰ আপোনাৰ হ'ব, সেইবোৰৰ পৰা আপোনাৰ হাম কাটিব। চ' যেতিয়া আপুনি ইনভেষ্ট কৰিব নিজৰ বডিটোৰ ওপৰত, কেতিয়াও সেইটো কৃপণালি নকৰিব। যদি পাৰিছে কৰক, যদি পাৰা নাই তেন্তে ডেট ইজ এন আনাডাৰ ইছ্যু। কিন্তু যিমান সহজত, যিমান সস্তাত আৰু যিমান ইজিলি এভেইলেবল বস্তুৰ সৈতে মই আপোনাক এখন ডায়েট চাৰ্ট দিলোঁ, এইখনকৈ বেলেগখন ছাবষ্টিটিউট যদি আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, ময়ো ভাল পাম। এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট আপোনালোকে কৰিলে মোৰ ভাল লাগিব, তেতিয়া কমিউনিকেশ্যন লেভেলটো বাঢ়িব, তেতিয়া কি হয়, আমাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো বাঢ়িব। আৰু মই বিচাৰোঁ যাতে অসমত বিভিন্ন জেগাত যিমান গাঁৱে ভূঞে যিমান কলেজ হোষ্টেল আছে, কিবা আছে, কিবা সকলোৰে কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। আপুনি চাইছে, আপুনি উপকৃত হৈছে, তেন্তে এইটো শ্বেয়াৰ কৰি দিয়ক ন। হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে, আপুনি ফেচবুকত শ্বেয়াৰ কৰি দিব পাৰে, একো নহয় ন। মই কি পপুলাৰ বোলে মহান ব্যক্তি হৈ যাম নেকি যে এইটো শ্বেয়াৰ কৰিলে আপোনাৰ, একো মহান ব্যক্তি হ'বৰ কাৰণে মই ভিডিঅ'জ বনাওঁ। আজিলৈকে ভিডিঅ'জৰ পৰা মই ইউটিউবৰ পৰা 1 ৰুপিজো মই পোৱা নাই, বাট ডেট ইজ নট এন ইছ্যু, ডেট ইজ এ মেটাৰ ফৰ মি। মই দিনৰ দিনটো বেলেগ জব কৰোঁ, লগতে মোৰ পাৰ্চনেল ক্লায়েণ্ট থাকে, তেওঁলোকৰ লগত মই কথা পাতোঁ। নিজে ইমান কৰাৰ পিছতো মই ভিডিঅ'জ বনাওঁ আপোনালোকৰ কাৰণে, যাতে কিবা এটা আপোনালোকৰ বেনিফিট হওক বুলি অসমীয়া ল'ৰা ছোৱালীৰ। চ' ভিডিঅ'বোৰ চাওক, লাইক দিলে মই অলপ সাহস পাম, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আৰু এই ফিটনেছৰ জাগৰণত আপোনালোকৰ ছাপোৰ্ট মোক অতিশয় প্ৰয়োজন। চ' কেতিয়াও নাপাহৰিব ৰিয়ান টিভি চাই থাকিবলৈ। সজাগ অসম, সজাগ ফিটনেছ, জয় আই অসম।